हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে মোৰো ভাল আজি মই আপোনালোকৰ ওচৰত 40 সাইজৰ 4 টাক্স বেল ব্লাউজ এখন কেনেকৈ কাটিং কৰো হেতুকে দেখুৱাম ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদি মোৰ ভিডিওবিলাক চাই আপোনালোকৰ ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লগতে কাষত থকা বেল আইকনটো বজাই ৰাখিব আহক তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো এয়া হৈছে মোৰ মেইন কাপোৰ আৰু এয়া হৈছে মোৰ 1 মিটাৰ লাইনিং কাপোৰ এয়া চাওক এনেকৈ মই মেলি দি দেখাইছো ইয়াৰ বহল লৈছো মই 12 ইঞ্চি আৰু এনেকৈ ওপৰৰ এডাল মই আস্তানি দিছো যাতে সমান হয় জোখবিলাক লোৱাত এতিয়া দীঘল লাগে মোক 14.5 ইঞ্চি আৰু 1 ইঞ্চি মই চিলাইৰ কাৰণে দিছো 15.5 ইঞ্চিত মই এনেকৈ দাগ দিছো আৰু এইফালেও মই এনেকৈ দাগ দিছো এতিয়া মই এনেকৈ এডাল আস্তানি দিছো কানখন লৈছো মই 6 ইঞ্চি এয়া মই 6 ইঞ্চিত এনেকৈ দাগ দিছো আৰু এইফালেও দিছো এনেকৈ যাতে সমান হয় আমাৰ চিনবিলাক আৰু হাতখন লৈছো মই 6 ইঞ্চি আৰু এইফালেও মই এনেকৈ দিছো এতিয়া এনেকৈ এডাল আস্তানি দিছো বুকু হৈছে 40 ইঞ্চি 40ক 4 ভাগ কৰিলে হয় 10 ইঞ্চি মই এনেকৈ 10 ইঞ্চি দাগ দিছো আৰু 1.5 ইঞ্চি মই এক্সট্ৰা লৈছো কমৰ হৈছে 36 ইঞ্চি 36ক 4 ভাগ কৰিলে হয় 9 ইঞ্চি মই 9 ইঞ্চি দাগ দিছো আৰু 1 ইঞ্চি মই প্লেটৰ কাৰণে দিছো দুয়োফালে যেটো আধা আধা চিলাই যাব আৰু 1.5 ইঞ্চি মই এক্সট্ৰা দিছো আৰু এনেকৈ এডাল মই আস্তানি দিছো এতিয়া মই প্লেটৰ কাৰণে জখাটো লৈ লম কমৰ ঠিক মাজৰ ভাগত মই এনেকৈ দাগ দিছো ইয়াৰ পৰা আমাৰ 4.5 ইঞ্চি হয় আৰু ওপৰতো মই 4.5 ইঞ্চি এনেকৈ সমানকৈ দিছো আৰু ওপৰত মই 5 ইঞ্চি লৈছো প্লেটৰ দীঘলটো এনেকৈ 5 ইঞ্চি লৈ মই এনেকৈ আস্তানি দিছো আৰু দুয়ো সাইডে হাফ ইঞ্চি মই এনেকৈ দিছো আৰু এনেকৈ এডাল আস্তানি দিছো এতিয়া গলৰ বহলটো লম মই 2.5 ইঞ্চি আৰু দীঘলটো লম মই 8.5 ইঞ্চি পিঠিখনৰ আৰু এইফালে এনেকৈ দিছো আৰু পিঠিখনৰ বহলটো লৈছো মই 3 ইঞ্চি আৰু এনেকৈ এটা লাইন টানি দিছো আৰু মই এনেকৈ ৰাউন্ড শেপ দি দিছো এতিয়া মই হাতখনৰ শেপটো দিছো ইয়াতে মই 1.5 ইঞ্চি লৈছো আৰু হাতৰ ঠিক মাজৰ ভাগত 3 ইঞ্চিত মই এনেকৈ দাগ দি এনেকৈ ৰাউন্ড শেপটো দি দিছো আৰু এইফালে মই কমসে কম 2-3 সেন্টিমিটাৰ মই এনেকৈ তলত ডাউন কৰি দিছো এতিয়া মই গোটেইখিনি
কাটি যাম। এতিয়া মই আগফালটো কাটিম। আগফালৰ আধা ইঞ্চি মই এনেকৈ দাগ দিছোঁ, যিহেতু ইয়াতে হুক আৰু আই পট্টি লগা হয়, তাৰ কাৰণে মই আধা ইঞ্চিত এনেকৈ দাগ দি এনেকৈ এডাল আঁচ টানি দিছোঁ। এতিয়া মই পিঠিখন ইয়াতে পাৰি দিছোঁ আৰু ইয়াৰ সমান হোৱাকৈ মই এনেকৈ হেৰিবিলাক দি যাম, চিনবিলাক। আৰু এইফালে মই 1 ইঞ্চি লৈছোঁ বঢ়াই আৰু এনেকৈ এডাল আঁচ টানি দিছোঁ। হাতখনৰ এনেকৈ মই শ্বেপটো দি দিছোঁ। আৰু তলতো মই 1 ইঞ্চি বঢ়াই দিছোঁ। আৰু এনেকৈ এডাল আঁচ টানি দিছোঁ। এতিয়া মই হাতৰ শ্বেপটোৰ কাৰণে আকৌ এডাল আঁচ টানি দিম। ইয়াৰ পৰা মই 1 ইঞ্চি আৰু তলৰ পৰা আধা ইঞ্চি, 1 ইঞ্চিত মই এনেকৈ শ্বেপটো দিছোঁ, আগফালৰ হাতখনৰ শ্বেপটো। ওপৰৰ বেল্টৰ পৰাৰ কাৰণে মই লৈছোঁ 12.5 ইঞ্চি। ওপৰৰ পৰা তলত দেখি এইটো বেল্টৰ কাৰণে লৈছোঁ মই। আৰু বেল্টৰ কাৰণে মই 1 ইঞ্চি ওপৰত দেখি এনেকৈ মই শ্বেপটো দিম। ইয়াত 1 ইঞ্চিত দিছোঁ মই এনেকৈ শ্বেপটো। গলৰ বহলটো যিহেতু 2.5 ইঞ্চি আৰু আগফালৰ দীঘলটো লৈছোঁ মই 6.5 ইঞ্চি আৰু এইফালে মই 6.5 ইঞ্চি এনেকৈ দাগ দিছোঁ। এনেকৈ আঁচ টানি দিছোঁ। আৰু এনেকৈ ৰাউণ্ডকৈ দিছোঁ মই গলৰ শ্বেপটো। এতিয়া টাক্সটোৰ কাৰণে মই 4.5 ইঞ্চিত এনেকৈ দাগ দিছোঁ আৰু ওপৰৰ পৰা মই 10.5 ইঞ্চি লৈছোঁ। আৰু বেল্টৰ পৰা মই ইয়াতে 2 ইঞ্চিত এনেকৈ আঁচ টানি দিছোঁ আৰু এইফালে 1 ইঞ্চি
আৰু এইফালে 1 ইঞ্চি মই এনেকৈ দাগ দিছোঁ আৰু এনেকৈ আস্তানি দিছোঁ। এতিয়া মেইন পইণ্টৰ পৰা মই এইফালে 2 ইঞ্চি দিছোঁ আৰু এইফালে মই 2 ইঞ্চি দিছোঁ আৰু এইফালে 2 ইঞ্চি দিছোঁ। এনেকৈ 2 ইঞ্চি কৰি মই চাৰিওফালে দি দিছোঁ টিকগিলা। এতিয়া মই চাৰিওফালে এনেকৈ আস্তানি দিম। এনেকৈ আস্তানি দিছোঁ। আৰু বেলপাতৰ পৰা মই ইফালে ওপৰত 1 ইঞ্চি দিছোঁ। 1 ইঞ্চি দি মই এনেকৈ চেপটো দি দিছোঁ। এতিয়া মই হৈ গ'ল। এতিয়া মই কাটিং কৰি যাম। এয়া চাওক মোৰ আগফালৰ সাইডটো কটা হৈ গ'ল। এয়া চাওক। এতিয়া মই হাতখন কাটিং কৰিম। হাতখনৰ বন্ধ সাইড মোৰ ফালে লৈছোঁ আৰু খোলা সাইড মই সন্মুখৰ ফালে লৈছোঁ। এতিয়া দীঘল লৈছোঁ মই 8 ইঞ্চি আৰু এইফালে মই 8 ইঞ্চিত এনেকৈ দাগ দিছোঁ আৰু এনেকৈ আস্তানি দিছোঁ। এতিয়া পিঠিখনৰ হাতৰ জোখটোৰ মতে মই হাতখন কাটিং কৰিম। ইয়াৰ পৰা মই জুখি লৈছোঁ মূৰৰ পৰা। আঠ আছে আৰু ইয়াৰ পৰা এনেকৈ 8.5 আছে। এতিয়া ওপৰৰ পৰা মই তলৰ ডাউনত দিছোঁ মই 3 ইঞ্চি। এনেকৈ 3 ইঞ্চি দিছোঁ মই আৰু এয়া এডাল আস্তানি দিছোঁ। এতিয়া হাতখনৰ ইয়াতে মই হাতৰ শেপটোৰ কাৰণে 8.5 ইঞ্চি দাগ দিছোঁ আৰু 1.5 ইঞ্চি মই এক্সট্ৰা লৈছোঁ আৰু হাতৰ বাহুৰ যিটো জোখ সেইটো হৈছে 6 ইঞ্চি আৰু এইফালে 1.5 ইঞ্চি বঢ়াই দিছোঁ। এনেকৈ এডাল আস্তানি দিছোঁ। এতিয়া ইয়াৰ পৰা মই 2 ইঞ্চি এনেকৈ লৈছোঁ। 2 ইঞ্চিৰ পৰা মই হাতৰ শেপটো দি যাম। প্ৰথমতে এনেকৈ মই এটা আস্তানি দিছোঁ। এনেকৈ আস্তানি ল'লে হাতৰ শেপটো দিবলৈ ভাল হয়। এনেকৈ ৰাউণ্ডকৈ মই দি দিম হাতৰ শেপটো।
এয়া চাওক মই এনেকৈ এইফালৰ পৰা টানি টানি এনেকৈ ধুনীয়াকৈ হাতৰ চেপটো দি দিছোঁ। আৰু এনেকৈ আগফালৰ হাতখনৰ চেপটো মই দি দিম। এতিয়া হৈ গ'ল চেপটো দিয়া। এতিয়া মই কাটি দিছোঁ চবখিনি। নেক্সট ভিডিঅ'ত মই কেনেকৈ চিলাই কৰোঁ সেইটো দেখুৱাম। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই কিবা উপকৃত হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া মই আগফালৰ হাতখনৰ চেপটো এনেকৈ কাটি দিছোঁ। এয়া চাওক মোৰ হাতখন কটা হৈ গ'ল। এনেকৈ মাজেৰে মই এটা পিন মাৰি দিছোঁ। এয়া মোৰ হাতখন, এইটো ফ্ৰণ্ট চাইড হ'ব যিহেতু মই এনেকৈ লিখি দিছোঁ। চবখিনি মোৰ কটা হৈ